ৰাজনৈতিক পথাৰত পোনপ্ৰথমবাৰৰ বাবে কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী হিচাপে ২ নং দুধমা জনজাতি সংৰক্ষিত সমষ্টিত মনোনয়ন দাখিল কৰাৰ পিছতে ধৰ্ম আৰু জাতিৰ নামত হাৰাশাস্তি নিৰ্মূল কৰি সম অধিকাৰ, শান্তি আৰু প্ৰগতিৰ শ্লোগান লৈ ৰাইজৰ আশীষ বিচাৰিছে বীৰখাং বড়োই। বিগত ২০১৪ চনত নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শাসনৰ গাদীত বহাৰ পিছতে ভাৰতবৰ্ষত ৰাইজৰ স্বতন্ত্ৰতা আৰু স্বাধীনতা নোহোৱা হৈছে। তেতিয়াৰ পৰাই সাধাৰণ ৰাইজৰ অৰ্থনৈতিক ভেটি অতি দুৰ্বল হৈ পৰিছে। আৰ্থিক দিশত ৰাইজৰ দুৰৱস্থা ক্ৰমান্বয়ে বৃদ্ধি হৈছে। বিজেপিৰ শাসনত ৰাইজৰ দুখ যন্ত্ৰণা বহুগুণে বৃদ্ধি পাইছে। সেই গতিকে ৰাইজে এতিয়া বিজেপিৰ এই স্বৈৰাচাৰী শাসনৰ পৰা মুক্ত হ'ব বিচাৰিছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী বীৰখাং বড়োই। আজি কোকৰাঝাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত নিজৰ মনোনয়ন পত্ৰ দাখিলৰ পিছতে সাংবাদিকৰ আগত বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ৰাইজে ওলাই আহিছে বুলিও মন্তব্য কৰিছে। কোকৰাঝাৰৰ পৰা কিশোৰ মিশ্ৰাৰ ৰিপৰ্ট, বিগ নিউজ আছাম।